আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি সাজিকাছি ৰেডি হলো আৰু আমি কোত যাও চাই থাকিব শেষলৈকে আৰু গম পাব আমি কোত যাম মেচিং ড্ৰেছ আৰু কেনেকুৱা লাগিছে আমাক কমেন্ট কৰিব মোক কেনেকুৱা লাগিছে খুৰী ধুনীয়া লাগিছে বিদ্যা ভাল লাগছে তোমাক তাৰমানে আগত কৰি বহুত বেলেগ দেখা আছে আৰু এজনী মোৰ জছিলা বেলেগ জছিৰ তোমাতকে কম এই জোছ দেখি মানে মই মোৰ জোছ পাহৰিয়ে যাওঁ গাড়ীত উঠিলো আমি এফালে আছে সমুজ্জল আৰু এফালে আছে জিমি গাড়ী মালিকনি মোৰ মানে ভাবিয়ে ভাল লাগি আছে মই একবাৰ যাম মানে আগতে শুনো ন যে বৰপেটাত বহুত ধুনীয়া হলি হয় ফাইনালি আপোনালোকক কৈ দিছো আমি বৰপেটা গৈ আছো তো আজি চাব পাৰিম ফাইনালি বৰপেটাৰ হলি সৰুৰ পৰা শুনি আছো বৰপেটাৰ হলি কথা আজি ফাৰ্ষ্ট টাইম দেখা পাম আৰু এটা কথা যেহেতু আমি নলবাৰীত পঢ়ি আছো ইমান দূৰৰ পৰা আহি তো নলবাৰীত আহিছো যিহেতু বৰপেটা হলিটো মিছ কৰিব নোৱাৰো এবাৰ হলেও যাবই লাগিব তো ব'ল এতিয়া বৰপেটালে কুমুদ নাজানি কুমুদ সুন্দৰী ছোৱালী আহি গল নমস্কাৰ কিয় মন মাৰি আছা আৰু এইকেইটাৰতো বেলেগ জোচ কবই নোৱাৰে লগৰ কথা এটা বক্তি অলপ ভাল হৈ ৰাখিব লাগিব আৰু এফালে খুমটি আহিল খুমটি চবৰে টোপনি আহিল ড্ৰাইভাৰ কিন্তু বেলেগ জোচ আমি ইমান টাইম ৰখি আছো তাৰ কাৰণে সি আহি পোৱা নাই আহিম বুলি গ'ল সুন্দৰী ইউনিভাৰ্চিটিৰ হেণ্ডচাম বয় কাছাৰীলে টকা আনিব হাতত দিলা আঞ্জা বয়া হলি বাবা মাথাত ঢালি দিলা এইখন ভাল লাগে বমি চমি কৰিবা নেকি গাৰ্লফ্ৰেণ্ডৰ পাৰ্মিশ্যন ললা ৰাতি বৰপেটা আহি পাই গলো তই বমি কৰিবি নেকি ফাইনেলি আমি আহি পাই গলো বৰপেটা আৰু এতিয়া আমি বৰপেটা পাই গলো একদম চুলি তুলি অৱস্থা বেয়া আৰু এয়া চব নামিলো আৰু এয়া আমি আহি পাই গলো বৰপেটা বাহ য়ো ঐ চোৱা ভালকে গাড়ী আহি আছে আৰু এয়া বৰপেটাৰ পৰিৱেশ আৰু এয়া আহি আছে বাহ আৰু এয়া আমি আহি পাই গলো ফাকু কিনিছে আৰু মিঠাই বাহ জানমনি দিম আগতে ভাল ভিউটো ইয়াতে আছে অংকিতা ইমান মানুহ মানে ভাষা নাই বুজাবৰ বাবে কেনেকুৱা লাগিছে আৰু এইটো হৈছে বৰপেটাৰ পুখুৰী আমি গৈ আছো তাৰমানে নামি চাবলৈ ভাল লাগিছে কি কম থেংক ইউ কাক দিবা হৈছে কালিয়া দমন চবে হলি খেলি আছে কিয় এনেকুৱা কৰিছে মানে
আৰু ইয়াত আহি পুৰা হোলী খেলি আছে চবেই সকলোৱে বৰপেটা সত্ৰত আহি সকলোৱে আমি শেষত দিয়া অৱস্থাতে চাওঁ কি কৰিলে অৱস্থা এয়া আমাৰ লালপৰীৰ অৱস্থা কিন্তু ভাল লাগিছে দেখিবলৈ যোৱা এইফালে অংকিতা আৰু ভিতৰৰ নামঘৰত একচুৱেলি সৰু মানে ডাঙৰ ছোৱালীক সোমাবলৈ নিদিয়ে ভিতৰৰ পৰিৱেশ পুষ্পিতা হোৱাৰ পিছত সোমাব নোৱাৰে কি হোৱাৰ পিছত পুষ্পিতা হোৱাৰ পিছত একচুৱেলি ভিতৰৰ মানে ছোৱালীবিলাক ইয়াত সোমাব নিদিয়ে ছোৱালী দুটা আৰু বহুত ধুনীয়া পৰিৱেশ সকলো আহিছে ইয়াত সেৱা কৰিছে ফটো উঠিছে হোলী খেলিছে বঢ়িয়া লাগিছে প্ৰথমবাৰ এবাৰে বাকী খবৰ লগৰ জৰিয়তে আটাইলৈ ফটো অসমবাসীৰ হৈ ৰঙৰ উৎসৱ ভগা হোলীলৈ শুভেচ্ছা জ্ঞাপন গীত চলি আছে আমি শুনি আছো হোলী গীত এয়া চব বহি লৈছে মেইন যোনটো নামঘৰ হয় তাত ছোৱালী মানুহ আৰু মহিলা মানুহ সোমাবলৈ নিদিয়ে কিয়নো মই আচলতে আচল কাৰণটো নাজানো কিন্তু পঢ়িবলৈ পোৱা মতে বহু বছৰ আগতে মানে এতিয়াও ইয়াতে এখন অখণ্ড চাকি এগছি জ্বলি থাকে আৰু বহু বছৰ আগতে হেনো মাহেকীয়া হৈ থকা তিৰোতা এজনী একদম সোমাইছিলে আৰু যাৰ ফলত মানে অখণ্ড চাকি এগছি নুমাই গৈছিলে আৰু সেই তেতিয়াৰ পৰাই মানে পুষ্পিতা হোৱাৰ পিছত যিকোনো ছোৱালীয়ে হওক বা মহিলাই হওক মেইন মন্দিৰটোৰ ভিতৰত সোমাবলৈ দিয়া নহয় তাৰ আগতে সোমাব পাৰিব কিন্তু তাৰপিছত নোৱাৰে সেনেকুৱা কৰিবলৈ ইয়াতে বাহিৰতে ধুচি জ্বলাবলৈ দিয়ে আৰু মেইন নামঘৰটো হৈছে এইটো আৰু এইটো হৈছে আৰু কৰিবা নেকি ৱেলকাম হিৰক আৰু এয়া কাকলি এটা নতুন প্ৰয়াস কাকলি ফিদা ফিদা ফটো চলি আছে আৰু ফটো চলি আছে কেমেৰামেন বহুত ভাল লাগিছে আজি বৰপেটালৈ আহি আপোনালোকে আহিব হোলী মানে আশা আছিলে বহুত আগৰ পৰাই যে বৰপেটা যদি হোলী চাম এতিয়া যিহেতু নলবাৰীত পঢ়ি আছিলোঁ আহি আশা আছিলে আশা আজি পূৰণ হ'ল থেংক ইউ নীলম ফৰ দিছ অপৰচুনিটি মাছ নীলমে মোক পিছফালৰ পৰা হোলী সানিছে আৰু মই ভয়তে কোন ল'ৰাই হোলী সানিছে বুলি এনেকুৱা ভয় খালো কিয় এনেকুৱা মন মাছ এতিয়া আছে আমাৰ পেট পূজা কি খাবা নীলম ৰাঙাডিমা আলু ভাজা আৰু পুৰি ওকে তো আজি খাই চাওঁ বৰপেটাৰ এইটো স্পেচিয়েল ডিছ গাইজ ভোক লাগিছে নে
পুৰা খাবা এতিয়া বৰপেটা স্পেচিয়েল কি আলু ভাজা আৰু অল একদম নাম জানা এটা বস্তু আছে গন্ধল লাড়ু গণেশ বিদ্যালয়ৰ গন্ধল লাড়ু হয় নেকি আৰু কেনেকুৱা লাগিছে খাই ৰাঙা ডিমা নীলম জিমি কেনেকুৱা লাগিছে জিমি মোক ফুলি গৈছে চব পৰা নাই ভাগে ভাগে দুজনে আলু ভাজা রাঙাকণি খেলে প্ৰবাস আৰু বৰপেটা আলু ভাজা ৰাঙাকণি ভিউত এইটো চলে আমাৰ ইয়াৰ পৰা যিমান তুমি মন্দিৰ নামঘৰৰ ওচৰত যিমান ভিৰ যায় আলু ভাজা ৰাঙাকণি জিমিৰ আজি ইয়াত প্ৰেম হ'ল আৰু লগে লগে উঠিলে পিম্পলছ জেলেপি খাবা জিলাপি খাম আমি এতিয়া বৰপেটাখন ঘূৰি আছো বহুত ভাল লাগিছে তামোল খাই আছে আৰু মোৰ এতিয়া জেলেপি লৈছে আমি চবে মিলি জেলেপি খাম খাব লাগিব বৰপেটাৰ জেলেপি খোৱা খোৱা আৰু আইচক্ৰীম খাম আৰু এতিয়া আমি আহি আছো আইচক্ৰীম খাই খাই আৰু পিছফালে মানুহ চাওক কিয় উচপি উঠে আৰু পিছফালে আহি আছে এয়া পুৰা ক'বই নোৱাৰে আজি ইমান ছোৱালী চাইছে ভাবি আছে বোৱাৰী বা ছোৱালী বোৱাৰী চব চাইছে কি ক'ম আৰু সিহঁতৰ কাণ্ড এতিয়া তোমাৰ নামটো মই বোৱাৰী লাভাই দি দিব লাগিব আৰু আলু আৰু ব্ৰেড আৰু এতিয়া আমি গৈ আছো পাটবাউসী সত্ৰ আপোনালোকে ভিডিঅ'টো চাই থাকক দেখাই থাকিম আৰু ফাইনেলি ল'ৰাটোৰ আশা পূৰণ হ'ল দুজনী ছোৱালীৰ মাজত বহা সপোন আছিলে ইয়াৰ আমাৰ এখন সপোন পূৰণ হ'ল এতিয়া আমি আহি পাই গলো পাটবাউসী সত্ৰ হৈছে শংকৰদেৱ পাটবাউসী সত্ৰ তেওঁলোকো আজি আমি ফাৰ্ষ্ট আহিছো আৰু আমি আজি একচুৱেলি বহুত মিলি গৈছে আহিবলৈ তো আহিলো আৰু ভাল লাগিছে আৰু ইয়াতে আছো যেতিয়া ওচৰৰ জেগাখিনি চাই যোৱাটো ভাল বুলি ভাবি আজি আহিলো কিমান ভাল লাগিছে আৰু এখন হৈছে কালিন্দিয়াৰ বিচনা বহুত বেছি দ প্ৰমত্ত সিংহৰ দিনৰ 1669 পাটবাউসী সত্ৰত ফটো চলি আছে সকলোৱে ফটো উঠি আছে আৰু কেমেৰামেন আৰু দাদা আমাক বহুত ধুনীয়া ফটো উঠাই দিলে আমি পাটবাউসী সত্ৰ ধুনীয়াকে ফুৰিলো বহুত ভাল লাগিলে আৰু হিৰকে আমাক বহুত ধুনীয়াকে ফুৰালে আৰু মেইন আমাৰ ফুৰোৱাৰ মেইন মানুহটো হৈছে নীলম আৰু থেংক ইউ বহুত বহুত থেংক ইউ নীলমক সদায় যেতিয়া আমাক এনেকৈ ফুৰাই থাকিবা এইবোৰ ভাব আৰু এয়া চাওক এয়া চাহৰ যোগাৰ চলি আছে আৰু ইহঁতৰ মুখত লোভৰ পানী পৰি আছে ইহঁতি একো নাই আমি আপোনালোকক বহুত কষ্ট দিলো
চিন্তাধাৰাবিলাক ভুল বুলি প্ৰমাণিত হ'ল হিৰক লোভিয়া মানুহবিলাক ইয়াত চব ৰখি আছে দৌল চাব আহি চাহৰ জুতি দৌল চাই আছো অংকিতাৰ জেঠিমাৰ ঘৰত বহুত বেছি ভাল লাগিলে এয়া অংকিতাৰ জেঠিমা আৰু এইজনী অংকিতাৰ বা তো বহুত ভাল লাগিলে এটা মানুহৰ ঘৰত চাহ খাই কেনেকুৱা লাগিলে বহুত ভাল লাগিল হেপা পলৈ খালানে মই মানে গল্লাটো ভাল নাপাওঁৱে কথাটো খালো আৰু ন খাই দিলো থ্যাংক ইউ ৰমলা 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 তুমিতো জানাই মই গল্লা বেয়া পাওঁ বুলি তথাপিও কিয় গল্লাটো দি দিলা ৰমলা তোমাৰ সেই শুকান নিমকি কেনেকৈ পাহৰো সেই নাৰিকল দিয়া ভগৱান সেই নাৰিকল দিয়ে পিঠাও সেই নাৰিকল কথা নাৰিকলৰ পিঠা লাল চাহ আদা দিয়া লাল চাহ নাৰিকলৰ পিঠাও কি যে হয় স্মৃতি হিচাপে লৈ আনিছে টোপোলাবোৰ লৈ আনিছে তাৰ স্মৃতিৰ টোপোলাবোৰ লৈ আহিছে ব্ৰেগত ভৰাই স্মৃতিৰ টোপোলা হিচাপে আনিছে শুকনা পিঠা আমাৰ গোটেই জাৰ্ণিটো ৰাতিপুৱাৰ পৰা এতিয়ালৈকে এতিয়া কেইটা বাজিলে তোমাৰ 4টালৈকে জাৰ্ণিটোৰ থেংক ইউ দিব বিচাৰিম নীলম পাটোৱাৰী বেষ্ট ছিংগাৰ অফ দ্য ইউনিভাৰ্চিটি আৰু এই চাহ মানে চাহ পিঠাই থেংক ইউ দিব বিচাৰিম এয়া ৰমলা অংকিতাক আৰু জোচ হৈছে জোচ ফাৰ্ষ্ট ওলাইছে মই হিৰক ফাৰ্ষ্ট কৈছো তাৰে হিৰকে কৈছে নীলম দা তাৰপিছত নীলম দা কৈছে গাড়ীয়ে ভাড়া কৰি দিওঁ জোচটো বেলেগ নীলম দা ৰবা বহুত বেছি ভাল লাগিলে আজি নেক্সট এটা ক'ত আছে প্লেন সৰ্থেবাৰীৰ পৰা ব্লগ আহি আছে প্ৰিয়ামণি আহিছে নেকি উৰুলি দিয়ক প্ৰিয়ামণি আহিছে ৰমলা ভাল পাই পেলালো ৰমলা তোমালোকৰ ব্লগৰ পৰা হেল্ল' বাই বাই নীলম বহুত ভাল লাগে বাই বাই বহুত ভাল লাগিলে বাই বাই কাইলৈ লগ পাম বাই বাই আকৌ বাই বাই মিনময় বাই 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 আৰু এয়া আমি আহি পাই গলো ইউনিভাৰ্চিটি ফাইনেলি ইমান ভাগৰ লাগিছে কি আৰু বহুত ভাল লাগিলে বহুত বেছি ধুনীয়া সঁচাকে বহুত ভাল লাগিল বহুত ভাল লাগিল আৰু যদি এইবিলাক চাফা কৰাতহে কাপোৰ ধুব লাগিব বগা কাপোৰ পিন্ধি গৈছো কাপোৰটো কেনেকে চাফা কৰো সেইটো চিন্তা হৈছে এই বছৰ হোলি আমাৰ ছাৰৰ লগত সে কৈছে হেপী হোলি ছাৰ হেপী হোলি ছাৰ আৰু হোলিৰ লাষ্ট আমি ছাৰক খানি শেষ কৰিছো ছাৰ বলিয়ে रंगोत्सव की आप सभी को बहुत बहुत हार्दिक शुभकामनाएं आपके जीवन में रंग ऐसे ही खिलें और आप हमेशा प्रसन्न रहें और ऐसे ही उत्सवों को मनाते रहें हैप्पी होली আৰু এতিয়া আমি যাও আৰু আজি ভিডিওটো ইয়াতে শেষ কৰিছো যদি ভিডিওটো ভাল লাগে প্লিজ লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব বাই বাই